নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেল। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান আৰ্মিৰ নতুন নিযুক্তি সম্পৰ্কে এপ্ৰিল 2025ৰ তাজা আপডেট। যদি আপুনি ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ সপোন দেখে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। জইন ইণ্ডিয়ান আৰ্মিৰ নতুন নিযুক্তিৰ ঘোষণা কৰা হৈছে। এইবাৰ তলত উল্লেখ কৰা পদসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব। পদসমূহ হৈছে জেনেৰেল ডিউটি, টেকনিকেল, কালেক্ট, ষ্ট্ৰ'কেপাৰ আৰু ট্ৰেডমেন্স। এই চাৰিটা পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন হ'ব। আপোনালোকে joinindianarmy.nic.in ত যাব, অফিচিয়েল ৱেবছাইট হয়। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী এই পদৰ বাবে আবেদন কৰিব পাৰিবে, ন' ডাউট। তাৰপিছত বন্ধুসকল, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনকেইটা পদৰ বাবে আপুনি এপ্লাই কৰিব পাৰে। বন্ধুসকল, জিডি পষ্টৰ বাবে আপোনাৰ 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আপোনাৰ 10 পাছ হ'লে আপুনি জিডিত এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল, টেকনিকেল পষ্টৰ বাবে আপুনি 12ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। আপোনাৰ 12 পাছ লাগিব, লগতে আপুনি ছায়েন্স ষ্ট্ৰীম লাগিব। তাৰপিছত বন্ধুসকল, কেলেক আৰু পোষ্ট ষ্ট'কিপাৰৰ বাবে আপুনি 12ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, লগতে আপোনাৰ 60% নম্বৰ লাগিব। তাৰপিছত বন্ধুসকল, এজ লিমিটত আপোনাৰ 17.5 বছৰৰ পৰা আপোনাৰ 20 বছৰলৈকে ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া বন্ধুসকল, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। প্ৰথমতে আপোনাৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনাৰ ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্ট পাছ কৰাৰ পিছত আপোনাৰ মেডিকেল টেষ্ট হ'ব। ৰিটেন টেষ্টত আপোনাৰ 40% মান হ'লে আপুনি ফিজিকেল টেষ্টৰ বাবে আপুনি এডমিট পাব। বন্ধুসকল, গোটেইকেইটা প্ৰচেছ আপোনালোকে যদি কোৱালিফাই কৰিব পাৰে তেন্তে আপোনাৰ মেৰিট লিষ্টত নাম আহিব। তাৰপিছত আপোনালোকে ইণ্ডিয়ান আৰ্মিত জইন কৰিব পাৰিব। বন্ধুসকল, আবেদনৰ শেষ তাৰিখ, পৰীক্ষাৰ তাৰিখ আৰু অন্যান্য তথ্য অফিচিয়েল ৱেবছাইটত উপলব্ধ আছে। মই ডিছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে লিংকখন ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটৰ গোটেইকেইটা ইনফৰ্মেশ্যন আপোনালোকে চাব পাৰিব। তাৰপিছত বন্ধুসকল, আপোনালোকে এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই। বন্ধুসকল, ভিডিঅ'টো লাষ্টলৈ চাই থাকক, মই গোটেইকেইটা ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুৱাইছে। প্ৰথমতে আপোনালোকে গুগলত চাৰ্চ কৰক, joinindianarmy.nic.in টাইপ কৰক। তাৰপিছত ছেকেণ্ড ষ্টেপ, আপোনালোকে ৱেবছাইটখন খোলক। প্ৰথম ৱেবছাইট খোলক, তাতে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰক। তাৰপিছত বন্ধুসকল, লগ ইন কৰক। তাৰপিছত আপোনাৰ জন্ম তাৰিখ, শিক্ষাগত যোগ্যতা, এড্ৰেছ আদি ডিটেইলছ ফিল কৰক। তাৰপিছত আমি ছাবমিট কৰি ছেভ কৰি দিয়ক। তাৰপিছত 5 নম্বৰ ষ্টেপত আপোনাৰ এপ্লাই অনলাইনত ক্লিক কৰক। অপেন ভেকেঞ্চি চাব পাৰিব। তাতে আপোনাৰ জিডি আছে, ট্ৰেডমেণ্ট আছে, গোটেইকেইটা টেকনিকেল আছে। আপোনাৰ কোনটো পষ্টত এপ্লাই কৰিব আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে সকলো তথ্য ভৰাই ছাবমিটত ক্লিক কৰক। এপ্লিকেশ্যন নম্বৰ ছেভ কৰি ৰাখক আৰু আপোনাৰ ফৰ্মখন প্ৰিণ্ট কৰি ৰাখিব পাৰিব। আপোনাৰ এডমিট আহোঁতে আপোনালোকে এডমিট কাৰ্ড ওলাব সময় আপোনাৰ সহজ হ'ব। বন্ধুসকল, ফৰ্ম ফিল আপ কৰোঁতে কেতিয়াও ভুল নকৰিব। ডকুমেণ্টছ, ফটো আৰু ছিগনেচাৰ স্পষ্টকৈ আপলোড কৰক। আপোনাৰ যদি কিবা কনফিউজ থাকে তেন্তে কমেণ্টত জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যেনে আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ গাইড কৰিম। যদি আপোনালোকক ডিটেইলছ ভিডিঅ' লাগে হাউ টু এপ্লাই বুলি, তেন্তে আপোনালোকে কমেণ্ট কৰক, মই ফুল ডিটেইলছ লাইভ প্ৰুফ আপোনালোকে এপ্লাই কৰি দেখাম। বন্ধুসকল, আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব, ছাবজেক্ট কি, গোটেইখিনি ডিটেইলছ মই এইখন ভিডিঅ'তে ক'ম। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব। বন্ধুসকল, প্ৰথমটো ছাবজেক্ট হৈছে আপোনাৰ জেনেৰেল নলেজ, জিকেত আছে আপোনাৰ ইণ্ডিয়ান হিষ্টৰী, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ, স্পৰ্টছ আৰু এৱাৰ্ড। এইকেইটা টপিকৰ ভিতৰত আপোনাৰ কুৱেশ্যন আহিব। ডেইলি নিউজ পেপাৰ আপুনি পঢ়িব পাৰে কাৰেণ্ট এফেয়াৰৰ কাৰণে, আৰু জিকে এপছত ব্যৱহাৰ কৰিব পাৰিব জিকেৰ কাৰণে। তাৰপিছত ছেকেণ্ডত আছে আপোনাৰ মেথামেটিক্সৰ আপোনাৰ টপিকছ হ'ব প্ৰফিট লছ, টাইম ৱৰ্ক, প্ৰেজেণ্ট টেন্স, ৰেচিঅ', নাম্বাৰ ছিষ্টেম। এইকেইটা টপিকত আপোনাৰ কুৱেশ্যন আহিব। প্ৰতিদিনে 1 ঘণ্টা প্ৰেক্টিছ কৰক, আপোনালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰ ছল্ভ কৰিব পাৰিব, তেতিয়া আপোনাৰ চিলেকশ্যন হ'ব। আৰু তাৰপিছত বন্ধুসকল, জেনেৰেল চায়েন্সত আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি বেছিক কেইটামান আহিব। আৰু তাৰপিছত NCERT বুকছ পঢ়িব পাৰিব আপুনি। তাৰপিছত বন্ধুসকল, ৰিজনিঙত আপোনাৰ এনলজি, চিৰিজ, কোডিং, ডিকোডিং, ডাইৰেক্ট টেষ্ট এইকেইটা আহিব। মক টেষ্ট দিলে আপোনালোকে গোটেইখিনি আপোনাৰ সহজ হ'ব। তাৰপিছত বন্ধুসকল, আপোনালোকে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব পাৰে। প্ৰিপেৰেশ্যন কৰিবলৈ আপোনালোকে এটা ডেইলি ৰুটিন বনাওক। তাৰপিছত আপুনি উইকলি ৰিভিজন দিয়ক। তাৰপিছত আপুনি ফিজিকেল টেষ্ট লগতে কৰি যাব পাৰিব। তাৰপিছত ৰিটেন প্ৰিপেৰেশ্যন কৰক। প্ৰিপেৰেশ্যন আপোনালোকে ভালদৰে কৰিলে আপোনালোকে নিশ্চয় আৰ্মি এক্সামত পাছ কৰিব পাৰিব। যদি আপোনালোকে ছাবজেক্ট ৱাইজ ভিডিঅ' লাগে তেন্তে আপুনি কমেণ্টত লিখক। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ সহায় হৈছে যদি, তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এই ধৰণৰ নতুন নিযুক্তিৰ খবৰ পোৱাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ধন্যবাদ। জয় হিন্দ, জয় অসম।